যদি ভাল পায় তাৰ পৰা মোক এটা ফুল আনি দিয়া ইয়াক মই বিচাৰি নাপাওঁ যে নাপায় কাৰণ মানুহটো চাপৰ না অকমানি মানুহ গতিকে মোৰ মাথাত ধৰি শপত খাই কোৱা যে তোমাৰ লাইফত মোৰ বাহিৰে দ্বিতীয় কোনো নাই So good morning and welcome back to my channel. যোৱাকালি যেহেতু আপোনালোকে গম পাইছিলে যে ৰাতি 10টা বজাত আমাৰ ঘৰলৈকে গৈছিল কথা এইটোৱে কাৰণ ৰাতিপুৱা 5টা বজাতে আমি শ্বিলঙলৈ ওলাই দিয়া কথা আছিল এতিয়া গুৱাহাটীৰ পৰা তেওঁ ৰাতিপুৱা আকৌ মোক আনিবলৈ যাব আকৌ উভতি আহিম গুৱাহাটীলৈ সেইটোতো পচিবল নহয় সেইটো কাৰণে ৰাতিয়ে গ'ল আৰু ৰাতিপুৱা 6টা বজাত আমি ঘৰৰ পৰা একদম ওলাই দিলোঁ আৰু ওলাই দি পেলাই এয়া আহি আছোঁ কাৰণ আমাৰ বাকীকেইটা যিকেইটা লগৰকেইটা আছিল সেইকেইটা গোটেইকেইটা আমাক এৰি থৈ গুচি গ'ল এতিয়া ক'ত বা লগ পাওঁ সিহঁতক ভগৱানেহে জানে আৰু কাৰণ বহুত দেৰি হৈ গৈছে আমাৰ কাৰণ আমাৰ ঘৰত থাকোঁতে আমি জালুকবাৰী পোৱা বুলি কৈছোঁ বাৰু এতিয়া কথা পাতি থকা সময় নহয় বলকচোন দেখা আমাৰ লগৰকেইটাক ক'ত আছে কি কৰি আছে যাবা ক'ত এতিয়া লোকেশ্যন চাই আছা গাইজ আমি যাম এতিয়া বাহ এই প্লেছটোৱে দেখাইছে বলা 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 যি হ'ব Nang tang 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 tang. मैं बिना मनोज पड़ी है सर आपको आज लाइव आया था सुबह आकर लगे अभी मेरा बाइक भी फुल हो गया हाय और ये सिस्टर है नमस्कार चलो बोला 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 तो गाइस यहाँ पे हमें टीमक लग पाइছো দেখা পাইছে ইয়াৰ পৰা এখিনি মানে ধৰ গোটেইকেইটা লগ আমাৰ চিনাকি দিনাকি নাই তেনেকুৱাকে যাৰ লগত চিনাকি আছে আৰু গতিকে এতিয়া আমি যাম কিবা এটা জেগালৈকে য'তলৈকে যাম আপোনালোক দেখুৱাই দিম বলক তো গাইজ ইয়াতে অকণমান ৰৈ দিছোঁ ৰৈ মানে অকণমান অহাৰ পিছতে ইহঁতক লগ যিহেতু পালোঁ পোৱাৰ পিছত এতিয়া অকণমান কিবা খাই ইহঁতেও খোৱা নাই আমিও খোৱা নাই যিহেতু কিবা অকণমান খাই লওঁ তো গাইজ यहाँ पे हम लोग सफदरजंग ढाबा আমি অকণমান টাইম কিবা অকণমান নাস্তা কৰি লওঁ उसके बाद আমি কণ্টিনিউ কৰিম আমাৰ যাত্ৰা গাইজ এনে লাগছে মানে আমাৰ এই মানুহখিনি চাগে মানে দেখ চাইন কৰিব যাই আছে আৰু খাবৰ কাৰণে জেগা নাই গাইজ ফিৰি কি ৰিলিফ দি আহিলোঁ সঁচাকৈ কিবা যেন দেশ স্বাধীন কৰিবৰ কাৰণে আমি শ্বিলং গৈ আছোঁ ইমানখিনি মানুহ যাই আছে তাৰমানে ইয়াতে এইখন ধাবা ফুলহে গাইজ তাৰমানে ইয়াৰ পৰা ফিৰি আহিব লগা হৈছে তো আমাৰ যিটো ব্ৰেকফাষ্টত আছে লাচ্চি এটা দুইটাৰ মাজত আৰু এইফালে এইটো চেণ্ডি আৰু এইফালে এইটো লাড্ডু মোৰ ইয়াতে হেভি নাখাওঁ পুৰি দি আছে গোটেই বহিব জেগা নাই ইয়াতে তাৰমানে পুৰি চুৰি পূৰা একদম আছে কিন্তু গেছ উঠি যাব আমি এইটো খাই ভাল হ'ব আমি ইয়াতে খাই লোৱা হৈ গ'ল খাই লৈ হৈ পেলাই এইটোক বিচাৰি আছোঁ মই ইয়াক মই বিচাৰি নাপাওঁ যে নাপায় কাৰণ মানুহটো চাপৰ না অকমানি মানুহ গতিকে বিচাৰোঁতে বহুত টাইম লাগে বহুত বিচাৰি লৈ আহিছোঁ এতিয়া ইয়াৰ পৰা জাৰ্ণিটো আমি আকৌ ষ্টাৰ্ট কৰিম চাই থাকক চলো গাইজ এই গাড়ীৰ লাইন দেখা হৈছে ইয়াৰ পৰা আকৌ আপি চলি এইগিলা ছোৱালী মানুহ মোৰ আইফোনৰ কোৱালিটি ইমান বেয়া হৈ গৈছে চি তো এইফালে ইয়াতে বহুখিনি ৰখি আছিলে এইফালে চাব পাৰে আমিও যাম আৰু এয়া আমি মাইলিয়াম এলিফেণ্ট ফলছ ঐ মোক সঁচাকৈ ভাল পোৱা নে সুধিছোঁ ইমান ধুনীয়া ধুনীয়া জেগাত লৈ বাদ দিয়া যদি ভাল পায় তাৰ পৰা মোক এটা ফুল আনি দিয়া ঐ ওপৰৰ পৰা আনি পেলাই দিছে আমাৰ তলৰ ফুলৰ কথা কৈ সেই নাইনচাফি আৰু ভাল পোৱাতে নাইনচাফি আছে তাৰমানে অকণমান এনে কৰি থৈ দিয়ে আৰু বাছ বাট ষ্টিল থেংক ইউ আৰু আহি আমি মেইন জেগা পোৱা নাই ইয়াতে আকৌ ৰৈ আছোঁ আমি এইটো বহিল চাগে ক'ৰবাত তো বহা মেলা এনেকুৱাই হৈ আছে আৰু জেগা কেতিয়া পাম নাজানো আৰু ভগৱানে জানে তো এতিয়া 2-4খন ফটো উঠাই দিওঁ আমাৰ বাবাক তাৰপিছত এতিয়া আমি যাম তো শুনছা না মোৰ কেতিয়াবা মানে সন্দেহ হয় তোমাৰ লাইফত আৰু কোনোবা দ্বিতীয় থকা যেন লাগে সঁচাকৈ নাই মোৰ মাথাত ধৰি পেলাই শপত খোৱা যে তোমাৰ লাইফত দ্বিতীয় আৰু কোনো নাই কি হ'লা হা কিয় এনেকুৱা কৈছা মোৰ মাথাত ধৰি শপত খাই কোৱা যে তোমাৰ লাইফত মোৰ বাহিৰে দ্বিতীয় কোনো নাই গাইজ স্ক্ৰিপ্টেড আছিলে এইটো স্ক্ৰিপ্টেড বোলে এইটো কাৰণে কৈছোঁ আমাৰ চলি সেনেকুৱা নহয় তাৰমানে মই নিজকে বিশ্বাস নকৰোঁ কিন্তু তাৰ ওপৰত বহুখিনি বিশ্বাস আছে মোৰ জীৱনটো তাৰ ওপৰতে চলি আছে মই মানে খোজ দিওঁতেও মই চাইকেল খোজ নিদিওঁ চব তাৰ ওপৰত ডিপেণ্ড কৰি পেলাই দেন এইটো তাৰমানে তাৰ ওপৰতে ডিপেণ্ড কৰোঁ মোৰ